মই নগাঁৱৰ পৰা আহিছো। মোৰ নাম বিৰিঞ্চি বৰা। মই ইয়াৰ আগেও কেইবাবাৰো আহিছো, আজিও আহিছো, আহি থাকিম আমি। আৰু কোনো SOP আমি নামানো। কোনো চৰকাৰে বান্ধি দিয়া কোনো সময়সীমা আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত কেতিয়াও প্ৰযোজ্য নহ'ব, এয়া স্পষ্ট কথা। যি অসমীয়া জাতিৰ সংজ্ঞা বিচাৰি পেলাই বিভিন্ন বিজ্ঞজনে হাবাথুৰি খাইছিল, সেই অসমীয়াৰ সংজ্ঞা ইতিমধ্যে জুবিন গাৰ্গে জীৱিত কালতে দি থৈ গ'ল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়ে কাঞ্চনজংঘা। এই কাঞ্চনজংঘা ৰূপী অসমীয়া জাতিটোৰ কাৰণে জুবিন গাৰ্গৰ সমাধিস্থলী আজি এক সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে। এয়া সমাধি ক্ষেত্ৰ নহয়, এয়া এক সমন্বয় ক্ষেত্ৰ। আৰু ইতিমধ্যে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ পত্নী গৰিমা শইকীয়া গাৰ্গ বৌৱে জুবিন ক্ষেত্ৰ বুলি নামাকৰণ কৰিছে, গতিকে আমি এয়া জুবিন ক্ষেত্ৰ বুলিয়ে ক'ম। আৰু জুবিন গাৰ্গে সদায় গছ ভাল পাইছিল, কিতাপ ভাল পাইছিল, গতিকে মই হাতত আজি দুখন কিতাপ লৈ আহিছো। এখন চে গুয়েভাৰাৰ কিতাপ দ্য মটৰচাইকেল ডায়েৰিজ, কাৰণ জুবিন গাৰ্গে সদায় কৈছিল যে আই এম এ ছচিয়েলিষ্ট। তেওঁ সাধাৰণ মানুহৰ হৈ কাম কৰি ভাল পাইছিল, সকলোৰে মাজত নিজক বিলীন কৰি দিছিল। তেওঁ কোনো খুব ডাঙৰ পদৰ অধিকাৰী নাছিল, তেওঁ কোনো মন্ত্ৰী বিধায়ক নাছিল, অথচ তেওঁৰ ঘৰত কিন্তু পুৱাই মানুহৰ লানি লাগে। কি কাৰণে? যে মানুহে বিভিন্ন ধৰণৰ সহায় বিচাৰি যায়, কোনোৱে কাৰোবাক সন্তানক পঢ়াবৰ কাৰণে যায়, কোনোবাই বেমাৰৰ চিকিৎসাৰ কাৰণে যায়। তেওঁ কাকো বিমুখ নকৰাকে সকলোকে প্ৰসন্ন কৰি পেলাই পঠিয়ায়। আৰু দ্বিতীয়, মই আৰু এখন কিতাপ আজি এই জুবিন ক্ষেত্ৰত তেওঁৰ সমাধিস্থলত মই আগবঢ়াবৰ কাৰণে আহিছো। এইখন হ'ল আপোনাৰ নীলিম কুমাৰৰ শ্ৰেষ্ঠ কবিতা। যি নীলিম কুমাৰে কৈছে যে জুবিন গাৰ্গ জীৱিত জুবিন গাৰ্গতকৈ মৃত জুবিন গাৰ্গ বেছি শক্তিশালী, অধিক শক্তিশালী। সেইকাৰণে এই দুইখন কিতাপ মই ইয়াত দিবলৈ আহিছো। আৰু অসমৰ সমগ্ৰ ৰাইজক মই আহ্বান জনাইছো যে সকলোৱে আহোঁতে যাওঁতে এখন গামোচা দিয়াৰ পৰিৱৰ্তে গামোচাও দিব, আপোনালোকে হাতত একোখনকৈ কিতাপ লৈ আহক। এই কিতাপবিলাক আমি ইয়াতে ৰাখোঁ, পৰৱৰ্তী পৰ্যায়ত আমি সকলোৱে মিলি এটা সুব্যৱস্থা কৰিম। আৰু জুবিন ক্ষেত্ৰত এটা অত্যাধুনিক অতি ধুনীয়া এটা পুথিভঁৰাল থাকিব, কাৰণ জুবিন গাৰ্গে নিজেই খুব ভাল পাইছিলে কবিতা পঢ়ি। তেওঁ সদায় কৈছিলে আই লাভ বুক এণ্ড ট্ৰিজ। গতিকে ইয়াতে গছ গছনিৰ সেউজীয়া আভৰণ থাকক আৰু কিতাপ থাকক, সেয়া আমাৰ সকলোৰে আশা। সেইকাৰণে মই কিতাপ লৈ আহিছো, মই সকলোকে আহ্বানো জনাইছো। আৰু দ্বিতীয় কথা হ'ল জুবিন গাৰ্গ নিশ্চয় নিশ্চয় আপোনালোকেও লৈ আহিব। নীলিম কুমাৰে কৈ গৈছে যে জীৱিত জুবিনতকৈ মৃত জুবিন অধিক শক্তিশালী বুলি কৈ গৈছে। আৰু সেয়েহে আমি ভাবো যে শক্তিশালী জুবিন কিন্তু আমাৰ মাজত আছে। কোনোবাই ষড়যন্ত্ৰ কৰি যদি জুবিন গাৰ্গক আমাৰ মাজৰ পৰা নোহোৱা কৰি পেলালে, তাৰ মানে এইটো নহয় যে জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত উপস্থিত নহলেও কিন্তু জুবিন দা আমাৰ মাজত উপস্থিত আছে। এই জুবিন গাৰ্গৰ যিটো কায়িক অনুপস্থিতিৰ মাজতো তেওঁ যিটো উপস্থিতি আজি অসমীয়া ৰাইজে সদায় প্ৰমাণিত কৰিছে, তাৰ পৰা এটা স্পষ্ট কথা যে আমি বাধ্য কৰিম, আমাক কিন্তু উত্তৰ লাগিব কোনে, ক'ত, কিয়, কেনেকৈ আৰু কি কাৰণে জুবিন গাৰ্গক হত্যা কৰিলে। এই উত্তৰ কিন্তু অসমীয়া ৰাইজক লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ। উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন দা, জয় জুবিন দা।